हेलो लोगोफोर दिनै मोनसे गोदान भिडिअ नोंथांमोनखौ जोबोर बरनाय थाबाय। रायजोआव माइक्र'फाइनेन्सनि जि लन बेनि सायाव रायजो नाङै दावराव जाबाय थानाय समावनो रायजोनि गिबि मन्थ्रि बिथाङा जोबथा सायख'नायखौ फोसावबाय। गमामा सोर मोनमारगोन लन रेहाय आरो सोर मोनमारनाय नङा बेखौ मैयानि रादाब मेलनि गेजेरजों गासैखौबो रोखा खालामनानै 1,25,000नि गोजौआव लन लागिरिखौ गारनानै 1,25,000नि गाहायाव लानाय गासैखौबो रेहाय होनाय जागोन। नाथाय बे लनखौ रेहाय लानो थाखाय मोनथाम बाहागो खालामनानै होनाय जादों। बेनिनो सोर आइजोआ बबे बाहागोआव लन रेहायखौ लानो बेखौ गाव गावनो सायख'नानै लानो हासिगोन आरो बे लन फोजोबनायनि खामानिखौ जुन दाननि जोबनायथिं नङाब्ला जुलाइ दानाव मावफुंनाय जासिगोन होननानै मिथियो। बिदिब्ला बेनि बागै नोंथांमोननो आबुङै फोरमायनानै होनाय जागोन। बेखायनो भिडिअखौ एसेबो स्किप खालामालासे जोबजासिमल' नायलांबाय थादो। आरो बेखिनियाव मोनसे खोथा फोरमायनानै होनो सानदों, जुदि नोंथांमोना बे भिडिअखौ फेसबुकआव नायनो थाखाय जोंनि फेसबुक पेजखौ अन्नानै फल' खालामनानै लादो आरो सानफ्रोमबो बायदि आपडेटखौ गोख्रै आरो थोंजों मोननो थाखाय जोंनि आपडेट बड'लेण्ड टेलिग्राम चेनेलखौ जइन खालामनानै लादो। मोन्नैनिबो लिंकआ डिसक्रिप्शनाव दङ। মাইক্ৰ' ফাইনেন্স ক্ৰেডিট লৈ আমি কিছু চিন্তা চৰ্চা কৰি আছিলোঁ আৰু সেই দিশত মাইক্ৰ' ফাইনেন্স এজেঞ্চি বিশেষকৈ বন্ধন বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্সিয়েল বোৰ্ড আৰু আমাৰ ইয়াৰ আৰোহণ ফাইনেন্সিয়েল ছাৰ্ভিচ আৰু MFIN অৰ্থাৎ যি মাইক্ৰ' ফাইনেন্স কোম্পানীসকলৰ যিটো সংস্থা, সেই সংস্থাটোৰ লগতো আমি দীঘলীয়াভাৱে আজি এমাহৰ পৰা কথা বতৰা পাতি আছিলোঁ। মাইক্ৰ' ফাইনেন্সৰ সময়ত আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই যেতিয়া বক্তব্য ৰাখিছিলোঁ, প্ৰতিখন সভাতে মই কৈছিলোঁ যে দুখীয়া মহিলাক মাইক্ৰ' ফাইনেন্সৰ পৰা ৰেহাই দিয়া হ'ব। অৰ্থাৎ ইনভাৰ্টেডৰ ভিতৰত দুখীয়া শব্দটো মোৰ প্ৰত্যেকটো বক্তব্যতে আছিলে আৰু আপোনালোকে সেইটো ইচ্ছা কৰিলে ভিডিঅ' ক্লিপিংবিলাকো চাব পাৰিব। গতিকে আমি যিয়েই কৰিব লাগিব দুখীয়া আৰু আৰ্তজনৰ কাৰণে কৰিব লাগিব। আপোনাৰ মোৰ দৰে মানুহৰ কাৰণে আমি কৰিলেতো মানুহে কোৰ্টতো যাব পাৰে যে ধনী মানুহৰ কাৰণে আপোনালোকে কিয় কৰিছে। গতিকে প্ৰথম কথা আমাৰ লক্ষ্যটো হ'ল যে দুখীয়া আৰু আৰ্তজনৰ কাৰণে আমি কৰিব লাগিব। দুখীয়া বুলি কওঁতে কোন দুখীয়া তাৰ ওপৰত আমি আলাপ আলোচনা কৰি ল'ব পাৰোঁ যে ঠিক আছে, পকা ঘৰ এটাও দুখীয়াই হ'ব পাৰে যদি ভিতৰত অৱস্থাটো বেয়া, এটা বেলেগ কথা। কিন্তু বেচিকেলি আমি নিৰ্বাচনত দুখীয়া আৰু দৰিদ্ৰ আৰু আৰ্তজনৰ লোন ৰেহাইৰ কথাহে কৈছিলোঁ। আমি কোনো ধনী মানুহৰ লোন ৰেহাইৰ কথা কোৱাও নাছিলোঁ আৰু এইটো কৰা উচিতো নহয়। চতুৰ্থতে আমি নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে অসমৰ মহিলাই 12,000 কোটি টকা বৰ্তমানলৈকে তেওঁলোকে 12,500 কোটি টকাৰ তেওঁলোকে লোন লৈছে। আমি সময়ত আপোনালোকক গোটেই কথাখিনি তথ্য দিম কেবিনেটত যোৱাৰ পিছত। দীৰ্ঘকালীন আলোচনাৰ পিছত MFI ইনষ্টিটিউটসকলে আমাক এই লোনৰ পৰিমাণ 8,200-500 কোটিলৈকে কমাই দিয়াৰ বাবে সিদ্ধান্ত লৈছে। কিয় কমাইছে তাৰ কাৰণ কেইবাটাও আছে। এটা হ'ল তেওঁলোকৰ কোনোবা জাগাত ৰিজাৰ্ভ বেংকৰ নৰ্মছ তেওঁলোকে ভাইলেট কৰিছিল। অৰ্থাৎ MFI নিয়ম মতে 1,25,000 টকাৰ ওপৰত কোনেও কাকো লোন দিব নোৱাৰে টোটেল। কিন্তু তেওঁলোকে ক'ৰবাত 2 লাখলৈকেও দি দিছিলে। সেই 75,000 টকা তেওঁলোকে নিজে ৰেহাই দিব লাগিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছিলে যে এটা লোন এগৰাকী মহিলাক একে সময়তে তৃতীয়বাৰতকৈ চতুৰ্থবাৰ দিব নোৱাৰে। গতিকে যিখিনি লোন 4th টাইম হৈ গৈছিল, এগৰাকী মহিলাক ইটোৱে দিছে সিটোৱে দিছে 4বাৰ হৈ গ'ল, তো 4বাৰ হ'লে তেতিয়া 4 নম্বৰ লোনটো ৰিজাৰ্ভ বেংকৰ পেৰামিটাৰত নপৰে। যিটো আমাৰো বিধানসভাত আইনখন আমি যি পাছ কৰিলোঁ, গেজেট কৰিলোঁ, কালি কোনোবাই কৈছে যে আইনখন পেলাই থোৱাইছে, এইটো নহয়। আইন হেজ বিন নটিফাইড, গভৰ্ণৰৰ চহী হৈ গ'ল, আইনখন নটিফাই কৰি দিয়া হ'ল। এতিয়া এইখিনি তেওঁলোকে কৰাৰ পিছত আমাক ইণ্টাৰেষ্টৰ ফালৰ পৰাও
কিছু ৰেহাই দিয়াৰ পিছত টোটেল এতিয়া টাৰ্গেট গ্ৰুপটো হ'ল 8,250 কোটি টকা, অৰ্থাৎ যিটো আগত আমি 12,500 কোটি টকা বুলি ভাবিছিলোঁ, 4,000 কোটি টকা এটা আমি আলাপ আলোচনাৰ জৰিয়তে আমি তেওঁলোকৰ পৰা কনচেশ্যন এটা ল'বলৈ সক্ষম হৈছোঁ। এতিয়া তিনিটা প্ৰশ্ন থাকিব, সেইটো হ'ল যেতিয়া আমি কোনোবা মহিলাক লোন মাফ কৰি দিম, তেতিয়া সেই মহিলাগৰাকীৰ যিটো চিভিল স্ক'ৰ বুলি কয় বেংকৰ লোন লোৱা, NPA হৈ যাব, আৰু চিভিল স্ক'ৰ বেয়া হৈ গ'লে চৰকাৰে লোনটো ঘূৰাই দিলেও তেওঁলোকে ভৱিষ্যতে আৰু বেংকৰ পৰা কোনো লোন ল'ব নোৱাৰে। অৰ্থাৎ এইটো বেংকৰ নিয়ম যে মোৰ যদি মই লোন ঘূৰাই দিয়া নাই, এবাৰ যদি মোৰ নামটো NPA হিচাপে লিষ্টত গুচি গ'ল, তেতিয়া সেই মহিলাগৰাকী বা মহিলাগৰাকীৰ ঘৰখনে ভৱিষ্যতে আৰু লোন ল'ব নোৱাৰে। এই কথাটো আমি দৃষ্টি ৰাখিব লাগিব যে আমি সকলোকে যদি ঋণ কৈছোঁ, ঋণ আমি ৰেহাই দিলোঁ, ৰিলিফ দিলোঁ, তেতিয়া এই মহিলা গোটেই 22 লাখ মহিলাই আৰু কেতিয়াও বেংকৰ পৰা ভৱিষ্যতে কনকলতা হওক, NRLM হওক, আন আঁচনিবিলাকৰ পৰাও বেংকৰ লোন নাপাব। সেইকাৰণে আমি 3টা কেটেগৰী কৰিব সিদ্ধান্ত কৰিছোঁ। এটা কেটেগৰী হ'ল যে যিসকলে লোন ধুনীয়াকৈ ঘূৰাই আছে, কোনো সমস্যা নাই, 5 লাখ 6 লাখ এনেকুৱা মহিলা আছে যোনে আজিৰ দিনতো লোন ঘূৰাই আছে। তেওঁলোকে মই কি কৈছোঁ, মোৰ মিটিঙত কি হৈছে, মই ইলেকশ্যনত কোৱা কথাটোতো এটা পলিটিকেল ষ্টেটমেণ্ট, এইটোতো চৰকাৰৰ ষ্টেটমেণ্ট নহয়। গতিকে তাৰ ভিতৰত বিজেপিক কথা ছাপোৰ্ট নকৰা মানুহ আছে যে আমাৰনো বিজেপিৰ কিবা ইলেকশ্যনৰ মিটিঙত কথা কৈছে, তাক লৈ আমি কি বৰ্ডাৰ, আমিতো ভোটেই দিয়া নাই, গতিকে ইয়াৰ লগত আমাৰ কি কথা আছে। সেইটো মই বিজেপিৰ নেতা হিচাপে কোৱা কথা, যি বৰ্ডাৰ নহয়, কিন্তু তেওঁলোকে লোন ঘূৰাই আছে। এতিয়া তেওঁলোকক যদি আজিৰ দিনত আমি কওঁ যে লোন ঘূৰাই দিব নালাগে, লোন আপোনাক ৰেহাই কৰি দিম, এই মানুহখিনিয়ে মোক প্ৰশ্ন কৰিব যে ভৱিষ্যতে মই আকৌ লোন পাম নে নাপাম বেংকৰ পৰা। তেওঁলোকেতো নাপাব। সেইকাৰণে আমি তেওঁলোকক কৰিব খুজিছোঁ কি, এজ এ প্ৰম পেয়াৰ, যে আপোনালোকে বেংকৰ লগত ধুনীয়া লেনদেন কৰি ৰাখিছে, কোনো প্ৰব্লেম নাই, গতিকে আপোনালোকক আমি এটা উদগনি দিম যে যদি 50,000 টকা লোন আছে, ঘূৰোৱা ঘূৰি কৰি আছে, আমি তেওঁলোকক 25,000 টকা এটা দি দিলোঁ ওৱান টাইম, যে আপোনালোকে কাম কৰি আছে, ভাল কৰি কাম কৰি থাকক, আৰু আপোনালোকে আমাৰ ফালে চকু দিব নালাগে। কোনে কি প্ৰেছত কৈছোঁ নাই কোৱা এইবিলাক নাচাব, ভাল মহিলাৰ দৰে আপোনালোকে লোন ঘূৰাই দি আছে, কৰি আছে, ভগৱানে আপোনালোকক শক্তিও দিছে, লোনৰ টকা দি কোনোবাই মুৰ্গী ফাৰ্ম খুলিছে, ব্ৰইলাৰ খুলিছে, ব্যৱসায় কৰি আছে, আৰু ভৱিষ্যতে আৰু আগত যোৱাৰ সপোন আছে। গতিকে তেওঁক আমি যদি ৱেইভাৰ দিব যাওঁ, চিভিলত তেওঁৰ স্ক'ৰটো বেয়া হৈ যাব, কিন্তু তেওঁ 3টা বেনিফিট পাব। টোটেল লোনটো যদি 1,25,000 ওপৰত আছে, লগে লগে লোন উইল বি কাম ডাউন টু 1,25,000 আফটাৰ ক্লিনিং অফ ডেটা। যদি তেওঁ চতুৰ্থ মানুহৰ পৰা লোন লৈছে, লাষ্ট লোনটো তেওঁ ঘূৰাই দিব নালাগে, দ্য ফ'ৰ্থ, বেংকে নিজে সেইটো ক্লিন কৰি ল'ব। আৰু আমি কি কৰিম যে আপোনালোকে ধুনীয়াকৈ ঘূৰাই দি আছে, আপোনালোকৰ একাউণ্টত চৰকাৰে এটা উদগনিমূলক পুৰস্কাৰ দিলে যে এইটো আপোনালোকক আমি 25,000, 20,000, 30,000 এটা দিলোঁ, আপোনালোক চলি থাকক। কাৰোবাৰ লোন দিব বাকী আছে 25,000, আমি তেওঁক দি দিলোঁ যে আপোনাক আমি 20,000 টকা দিলোঁ, তেওঁক বেংকৰ একাউণ্টত দিলোঁ, তেওঁ বেংকত দিলেও দিলে, নিদিলেও নাই, ইট ইজ আপ টু দেম, কাৰণ তেওঁলোকৰতো বেংকৰ লেনা দেনা ক্লিয়াৰ, গতিকে তেওঁলোকে এই টকাটো বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে। সেইটো হ'ল এটা কেটেগৰী। ছেকেণ্ড এটা কেটেগৰীটো হ'ল যে লোন ধুনীয়াকৈ ঘূৰাই দি আছিলে, কিন্তু এইকেইদিন গভৰ্ণমেণ্টখন অহাৰ পিছত মনৰ উৎসাহতে লোনটো ঘূৰাই নিদিয়া হৈ গ'ল। নিদিয়া হোৱাত এইটোক কয় অভাৰ ডিউ, নট NPA। ছেকেণ্ড কেটেগৰী ইজ অভাৰ ডিউ। এই অভাৰ ডিউ কেটেগৰীৰ মহিলাসকলে যদি লোন ঘূৰাই দিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকক আমি আকৌ উদগনিও দিম, প্লাছ অভাৰ ডিউ এমাউণ্টটো চৰকাৰে ঘূৰাই দিব, যাতে NPAটো ষ্টেণ্ডাৰ্ড হৈ যায়, আৰু আপোনালোকে ধুনীয়াকৈ কাম কৰি থাকক, কোনো অসুবিধা নাই, সুন্দৰ কৰি
চলি থাকে। এইটো হ'ল সেকেন্ড কেটেগৰী, যে আমি অভাৰডিউ এমাউণ্টটো ঘূৰাই দিলোঁ বোলে হিমন্ত বিশ্ব শৰ্মা টিভি ষ্টেটমেণ্ট শুনিতো আমি লোন নিদিয়া হৈ গ'লো, লোন দি আছিলোঁ। নহয় নহয় বাইদেউ, লোন দিয়া নাছিলে, একমাহ যে লোন দিয়া নাই তাৰ পইচাটো আমি দি দিম, প্লাছ আপোনাক এটা উদগনিও দিম যে আপুনি ধুনীয়াকৈ পইচা ঘূৰাই আছিলে। চ' এইটো হ'ল সেকেন্ড কেটেগৰী। থাৰ্ড কেটেগৰীটো আহিব যে নহয়, মই আৰু ভৱিষ্যতে বেংকতো লোন ল'ব নোখোজো, মোৰ কোনো ব্যৱসায়ো কৰিব ইচ্ছা নাই, যিহেতু আপুনি ইলেকশ্যনত কৈছিল মোক ৰেহাই দিয়ক বুলি, আমি ৰেহাই দিম। তেওঁ আহি গ'ল ৰেহাই। কিন্তু ৰেহাই যিসকলে ল'ব, সেই ৰেহাই লোৱাসকলে হয়তো ভৱিষ্যতে বেংকৰ পৰা আন ঋণ আদি বেংকে তেওঁলোকক নিদিব, বিকজ দে আৰ অলৰেডি NPA বুলি চিভিলত কেটেগৰাইজেশ্যন হৈ গৈছে। গতিকে ভৱিষ্যতে তেওঁলোকে বেংকত লোন পাই থাকিব নাই পোৱা, সেইটোত আমি চৰকাৰৰ কথা নাই, সেইটো যি নৰ্মছ আছে, বেংকিং নৰ্মছ আছে, নৰ্মছ উইল ফলো। কাৰণ আপোনালোকেও যদি ক্ৰেডিট কাৰ্ডত টকা খৰচ কৰে, চিভিলত স্ক'ৰটো সোমাই যায়, আৰু সেইমতে ভৱিষ্যতৰ বেংকৰ লোনৰ গতিধাৰাটো নিৰ্ধাৰিত হয়। এই তিনিওটা কাম কৰিব যাওঁতে আমাৰ 1 আৰু 2ত আমাৰ একো কণ্ডিশ্যন নাথাকে। ছাপ'জ নাম্বাৰ 1, মই ঘূৰাই দি আছোঁ, ঘূৰাই দি থাকিম, মোক আপোনাক খালি মই এটা পুৰস্কাৰ দিব লাগে, পুৰস্কাৰটো শকত পুৰস্কাৰ হ'ব, আৰু যাৰ 2-3 লাখ টকা লোন আছে তাতো নামি আহিব 1,25,000লৈকে অট'মেটিকেলি এজ এ পাৰ্ট অফ ক্লিনিং প্ৰচেছ। আৰু 1,25,000ৰ ওপৰতো আমি আপোনাক এটা উদগনি দি দিলোঁ যে আপুনি কাৰোবাৰ লোন আছে 30,000 টকা, আমি 25,000 দি দিলোঁ, কাৰোবাৰ লোন আছে 50,000 টকা, আমি 30,000 টকা দি দিলোঁ। কাৰণ তেওঁলোকৰতো লেনদেন কৰিয়ে আছে ধুনীয়াকৈ, কোনো অসুবিধা নাই, বন্ধনৰ ওপৰতো তেওঁলোকৰ কমপ্লেইন নাই, নৰ্থ ইষ্ট ফাইনেন্সিয়েল বেংকৰ ওপৰতো কমপ্লেইন নাই, আৰু তেওঁলোকে কৈছে যে আমিতো বিচৰাই নাই, আমি শুনিছিলোঁহে ইলেকশ্যনৰ মিটিঙত। গতিকে এইটো এটা বেলেগ কেটেগৰী, তেওঁলোকক আমি দিগদাৰ কৰিব খোজা নাই, কিন্তু তেওঁলোকে আজিও দি আছে ঘূৰাই এই মুহূৰ্তটো। গতিকে তেওঁলোকক যিহেতু ইমান ধুনীয়াকৈ ঘূৰাই দি আছে, কোনো কথা নাই বতৰা নাই, ব্যৱসায় কৰি আছে, কোনোবাই দোকান দিছে, কোনোবাই ব্ৰইলাৰ দিছে, তেওঁলোকক আমি এটা উদগনিমূলক ভাত্তা দিম, আৰু সেইটো ভাল এমাউণ্ট এটা হ'ব। নাম্বাৰ 1। নাম্বাৰ 2, যোনে দি আছিল, এই মই শপত লোৱাৰ পিছত ছাডেনলি নিদিয়া হৈ গ'ল, তেওঁলোকক এই গেপটোৰ পইচাটোও আমি দিম, যি বেংকক তেওঁলোকে দিবলগীয়া হ'ল ফৰ ডিফল্টিং অফ দ্য চিষ্টেম, প্লাছ এটা উদগনি ভাত্তাও দিম। আৰু থাৰ্ড কেটেগৰীটো হ'ল যে নহয়, মোক আৰু লোন ৰেহাই দিম বুলি কৈছিল চৰকাৰে, ৰেহাই দিব লাগে, বাইদেউ কেইজনী টিভিত আহি আছে নহয়, তেওঁলোকক আমি পুৰা লোনটো ঘূৰাই দিম, যে আপোনালোকৰ হৈ চৰকাৰে লোনটো ঘূৰাই দিছে, গতিকে আপোনালোকে আৰু লোনটো ঘূৰাই লওক। কিন্তু চিভিলত এজ এ NPA কেটেগৰাইজেশ্যন হোৱাৰ কাৰণে, যিটো আৰু ভৱিষ্যতে হয়তো আপোনালোকক বেংকত গাড়ী মটৰ কিনোতে বা ভৱিষ্যতে বেংকৰ লগত কথা বতৰা পাতোতে বা NRM কনকলতাৰ লোনত যিটো আপোনালোকৰ এটা ভৱিষ্যতে হয়তো চিভিলৰ স্ক'ৰ প'ৰ হৈ যাব, সেই কথাটো আপোনালোকে নিজে চাব, তাত আমাৰ ক'বলগীয়া নাই। আমি লোন ঘূৰাই দিম বুলি কৈছিলোঁ, আমি লোন ঘূৰাই দিলোঁ। এইটো হ'ল 3টা কেটেগৰী। খালি লোন ঘূৰাই দিওঁতে কোনোবাই যদি কয় চৰকাৰী কৰ্মচাৰী ঘৈণীয়েকক ঘূৰাই দিব লাগে, সেইটোতো আৰু মোক কাটিলেও মাৰিলেও মই নোৱাৰোঁ, সেইটোতো সম্ভৱো নহয়, এইটো উচিতো নহয়। কাৰোবাৰ ঘৰত যদি বিলাসী গাড়ী এখন আছে, তেওঁক মই কিয় লোন ঘূৰাই দিম বাৰু? এইটো অপৰাধ নহয়, কাৰণ মোৰ হাততো পকেটত টকা নাই, ময়ো দুখীয়া মানুহৰ পৰা টেক্স কালেক্ট কৰিহে ঘূৰাই দিম। গতিকে আণ্ডাৰ দিছ গাইডলাইন আজি আমি MFIৰ পৰা এখন চিঠি পাই গ'লোঁ যে 12,000 কোটি টকা ইজ ৰিডিউচ টু 8,500 crores। গতিকে এতিয়া আমি ভৱিষ্যতৰ নেগচিয়েশ্যনটোত আমি আগুৱাই যাম, আৰু মই ভাবোঁ যে অহা 2 সপ্তাহৰ ভিতৰতে কেবিনেটত আমি এইটো ক্ষেত্ৰত এটা সিদ্ধান্ত লৈ আমি ৰাইজক ঘূৰাই দিব পাৰিম। খালি মোৰ এটা অনুৰোধ যে যিসকলে লোনটো সুন্দৰ কৰি ঘূৰাই দি আছে, চলি আছে, আৰু আপোনালোকৰ কোনো কষ্ট হোৱা নাই, আপোনালোকে লোন ঘূৰাই দি থাকক। আমি আপোনালোকক ডেফিনেটলি এটা ভাল পুৰস্কাৰ কৰিম। 5 লাখ মহিলাই আজিৰ দিনত ঘূৰাই আছে,
তেওঁলোক আৰু এই ঝামেলাটোত পৰাৰ প্ৰয়োজন নাই, কাৰণ কোনোবা হয়তো নিজে নিজে লোনটো শেষ হৈছে, হয়তো মাত্ৰ আৰু 10,000 বাকী আছে বা 20,000 বাকী আছে। গতিকে তেওঁক আমি এটা ভাল গ্ৰান্ট এটা বা উদগনি এটা আমি দি দিম, তেতিয়া চিভিলৰ স্ক'ৰটো বেয়া নহয়, দেয়াৰ চিভিল স্ক'ৰ্ছ উইল বি মেইনটেইন। এইটো হ'ল এটা পাৰ্ট। ছেকেণ্ড পাৰ্ট, আমাৰ চৰকাৰ অহাৰ পিছত MFINৰ ওপৰত যিখন আইন আছিল তাক আমি বলবৎ কৰিছোঁ। গতিকে এতিয়া এগৰাকী মহিলাক 3টাতকৈ অধিক লোন দিব নোৱাৰে কোনেও, 1,25,000তকৈ বেছি কোনেও লোন দিব নোৱাৰে, আৰু BPL মহিলাক লোন দিব নোৱাৰে, আৰু ঘৰলৈকে কোনো এজেণ্ট যাব নোৱাৰে। সেই আইনখনো আমি ইতিমধ্যে অসমৰ মহামান্য ৰাজ্যপালে চহী কৰি দিছে। চ' ইট হেজ বিকাম এ ল। গতিকে বহুত মহিলাৰ ভৱিষ্যতৰ দিনতো সুৰক্ষা হ'ব। আপোনালোকৰ যদি কিবা स' बिदिब्ला दिनैनि भिडिअ बेखिनियानोसै। आसा खालामो नोंथाङा भिडिअखौ नायनानै गासैखौबो बुजिबाय जानांगौ। जुदि माबाफोर गोनो गोथो थाबावबायब्ला नोंथाङा कमेन्ट सेक्सनाव थांनानै सोंहरनो हागोन। भिडिअखौ नायनानै मोजां मोनबायब्ला मोनसे लाइक खालामदो, गाज्रि मोनबायब्ला डिसलाइक खालामदो, आरो जुदि चेनेलाव गोदान नायगासिनो दंब्ला अन्नानै चेनेलखौ साबस्क्राइब खालामनानै लानोबो दाबावगारदो।